নমস্কাৰ students। আজি মই তোমালোকৰ লগত ত্ৰিকোণমিতিৰ অভেদাৱলীৰ বিষয়ে আলোচনা কৰিম। ত্ৰিকোণমিতিৰ অভেদাৱলীৰ পৰিচয়টোত আমি ত্ৰিকোণমিতিৰ তিনিটা অভেদ পাম। সেই অভেদ তিনিটা প্ৰমাণ কৰিম। তাৰ পিছত তোমালোকে এই অভেদ কেইটা মনত ৰাখিব লাগিব, মুখস্থ কৰিব লাগিব আৰু এই অভেদ কেইটা প্ৰয়োগ কৰি আমি অনুশীলনীটোৰ সমস্যাবোৰ সমাধান কৰিম। এতিয়া প্ৰথমে মই অভেদবোৰ প্ৰমাণ কৰিবৰ বাবে এটা সমকোণী ত্ৰিভুজ ABC অংকন কৰিম। A B C সমকোণী ত্ৰিভুজৰ এই B কোণটো সমকোণ আৰু ধৰি ললো এই C কোণটোৰ মান থিটা। এতিয়া পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি পাম, পাইথাগোৰাছৰ সূত্ৰৰ পৰা AB স্কয়াৰ প্লাস BC স্কয়াৰ সমান AC স্কয়াৰ। এতিয়া প্ৰত্যেকতে মই যদি AC স্কয়াৰেৰ হৰণ কৰি দিওঁ তেতিয়া হলে এইটো হ'ব AB স্কয়াৰ বাই AC স্কয়াৰ প্লাস BC স্কয়াৰ বাই AC স্কয়াৰ সমান AC স্কয়াৰ বাই AC স্কয়াৰ। AC স্কয়াৰ কটাকটি কৰি দিম। এতিয়া এইটোক মই এনে ধৰণে লিখিলো AB বাই AC হোল স্কয়াৰ প্লাস BC বাই AC হোল স্কয়াৰ সমান 1। এতিয়া তুমি ABC ত্ৰিভুজটোত মন কৰা এই থিটা কোণ সাপেক্ষে AB টো হৈছে বিপৰীত বাহু আৰু AC টো হৈছে অতিভুজ। এইটো যদি P হয় এইটো H আৰু এইটো B। থিটা কোণ সাপেক্ষে P হ'ব AB, গতিকে এইটো মই লিখিব পাৰো P বাই আৰু অতিভুজ হ'ব H প্লাস BC টো হ'ব B বা ভূমি সমান 1। P বাই H মানে কি পাইছিলো আমি sin থিটা। থিটা কোণ সাপেক্ষে P হৈছে AB, গতিকে এইটো sin থিটা হোল স্কয়াৰ প্লাস B বাই H মানে পাইছিলো cos থিটা হোল স্কয়াৰ সমান 1। sin থিটা হোল স্কয়াৰটো আমি লিখো sin স্কয়াৰ থিটা প্লাস cos থিটা হোল স্কয়াৰটো লিখিব পাৰো cos স্কয়াৰ থিটা সমান 1। এইটোৱে হৈছে ত্ৰিকোণমিতিৰ 1 নম্বৰৰ অভেদটো। এইবাৰ মই দ্বিতীয় অভেদটো প্ৰমাণ কৰি দেখুৱাইছো। একে ধৰণে ABC টোৱে সমকোণী ত্ৰিভুজ আৰু পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি এইটোৱে পাম। এতিয়া আমি প্ৰত্যেককে আগতে AC ৰে হৰণ কৰিছিলো প্ৰথম অভেদটো প্ৰমাণ কৰিবৰ বাবে, এইবাৰ BC ৰে প্ৰত্যেককে হৰণ কৰিম। BC ৰে যদি প্ৰত্যেককে হৰণ কৰো তেতিয়া এইটো হ'ব AB স্কয়াৰ বাই BC স্কয়াৰ প্লাস BC স্কয়াৰ ডিভাইডেড বাই BC স্কয়াৰ সমান AC স্কয়াৰ ডিভাইডেড বাই BC স্কয়াৰ। এতিয়া দেখিলো BC স্কয়াৰ কটাকটি কৰো। এইটো লিখিলো AB বাই BC হোল স্কয়াৰ প্লাস 1 ইজ ইকুয়াল টু AC বাই BC হোল স্কয়াৰ। এতিয়া AB বাই BC, AB হৈছে P আৰু BC হৈছে B প্লাস 1 AC বাই BC, AC হৈছে H আৰু BC হৈছে B হোল স্কয়াৰ। এতিয়া P বাই B হৈছে tan থিটা। tan থিটা সমান P বাই B আছিল, গতিকে এইটো মই লিখিলো P বাই B ঠাই tan থিটা হোল স্কয়াৰ প্লাস 1 ইজ ইকুয়াল টু, এতিয়া এইটো B বাই H হৈছে cos থিটা। cos থিটাৰ বিপৰীত ত্ৰিকোণমিতিক অনুপাতটো আছিল sec থিটা, গতিকে H বাই B ঠাইত আমি লিখিম sec থিটা হোল স্কয়াৰ। এতিয়া tan থিটা হোল স্কয়াৰটো মই লিখিব পাৰো tan স্কয়াৰ থিটা প্লাস 1 ইজ ইকুয়াল টু sec থিটা হোল স্কয়াৰটো লিখিব পাৰো sec স্কয়াৰ থিটা। এইটো হৈছে দ্বিতীয়টো ত্ৰিকোণমিতিক অনুপাত, যাক আমি ইয়াকে এনে ধৰণেও লিখিব পাৰো 1 প্লাস tan স্কয়াৰ থিটা সমান sec স্কয়াৰ থিটা। কেতিয়াবা আকৌ ইয়াকে এনে ধৰণে লিখিব পাৰো sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা সমান 1। গতিকে এই একেটা অভেদকে আমি বিভিন্ন ৰূপত
প্ৰকাশ কৰিব পাৰো এইবাৰ মই 3 নম্বৰ অভেদটো কেনে ধৰণে প্ৰমাণ কৰিব লাগে দেখুৱাবলৈ লৈছো সমকোণী ত্ৰিভুজ ABC আছে আৰু পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি AB² + BC² = AC² পাম এতিয়া প্ৰত্যেকতে মই আগতে যেনেকৈ এবাৰ AC ৰে হৰণ কৰিলো এবাৰ BC ৰে হৰণ কৰিলো এইবাৰ প্ৰত্যেকতে মই AB ৰে হৰণ কৰিম AB² divided by AB² plus BC² divided by AB² সমান AC² divided by AB² AB² divided by AB² এটো 1 হ'ব গতিকে 1 plus BC টো হৈছে কি BC টো B তাৰ আগতে আৰু এটা ষ্টেপ লিখি লওঁ BC by AB whole square এনেকৈ লিখিলো এটো হ'ব AC by AB whole square 1 plus BC টো হৈছে B আৰু AB টো হৈছে P সমান AC টো হৈছে H আৰু AB টো হৈছে P এতিয়া 1 plus আমি আগতে পাই আহিছো P by B সমান tan theta আনহাতে ইয়াৰ যেটো বিপৰীত ত্ৰিকোণমিতি P by P সমান cot theta তাৰ পৰা P by H সমান sin theta এতিয়া H by P সমান cosec theta এই পূৰ্বৰ অনুচ্ছেদবোৰত এইবোৰ পাই আহিছো মনত আছে এতিয়া হলে ইয়াত B by P ঠাইত মই কি লিখিব পাৰিম cot theta whole square আৰু H by P ঠাইত লিখিব পাৰিম cosec theta whole square এতিয়া ইয়াকে মই লিখিব পাৰিম 1 plus cos square theta সমান cosec square theta এইটো হৈছে 3 নম্বৰ অভেদটো ইয়াকে আমি বেলেগ বেলেগ ৰূপত লিখিব পাৰো cosec square theta minus cos square theta সমান 1 এনেকৈ লিখিব পাৰো বা cosec square theta minus 1 is equal to cot square theta এনে ধৰণেও আমি লিখিব পাৰিম এইবাৰ মই তোমালোকক অনুশীলনী 8.4 এক নম্বৰ যেটো প্ৰশ্ন sin A sec A আৰু tan A এই ত্ৰিকোণমিতিক অনুপাত কেইটা cot A দ্বাৰা প্ৰকাশ কৰা এটো কৰি দেখুৱাবলৈ লৈছো আমি প্ৰথমতে যেহেতু cot A দ্বাৰা প্ৰকাশ কৰিব লাগে প্ৰথমতে tan A টো cot A দ্বাৰা প্ৰকাশ কৰিবলৈ বেছি সহজ হৈ আছে হেতু প্ৰথম কৰি লৈছো tan A সমান আমি জানো যে tan A টো cot ৰ বিপৰীত ত্ৰিকোণমিতিক অনুপাত গতিকে 1 by cot A বুলি লিখিব পাৰি এটো এক নম্বৰ তাৰ পিছত আমি দ্বিতীয় অভেদটো পাইছিলো 1 plus tan square A সমান sec square A এতিয়া হলে মই ইয়াক এনে ধৰণে লিখিব পাৰো sec square A সমান 1 plus tan square A sec square A সমান 1 plus tan ৰ মানটো যেটো উলিয়াই আহিছো 1 by cot A গতিকে tan ৰ ঠাইত মই 1 by cot A whole square কৰি দিম sec square A সমান 1 plus এটো হ'ব 1 by একক বৰ্গ কৰিলে এক হ'ব cot A বৰ্গ কৰিলে cot square A হ'ব sec square A সমান ইয়াত লসাগু ললো মই cot square A হ'ব ইয়াত পাম cot square A plus 1 এতিয়া আমি sec A মানটো উলিয়াবৰ কাৰণে এটো যেহেতু sec square A আছিল স্কয়াৰ উঠাই দিলে ইফালে কি বহিবগে বৰ্গমূলৰ চিন বহিবগে বৰ্গমূলৰ চিন ওপৰত আছে cot square A plus 1 তলত আছে cot square A এতিয়া এই cot square A বৰ্গমূল হ'ব cot A আৰু ওপৰৰ যেটো লব তাৰ বৰ্গমূলটো উলিয়াব নোৱাৰিলো গতিকে এনেকি ৰাখি থওঁ cot square A plus 1 এটো হৈছে দ্বিতীয়টো এটা sec A সমান আমি পালো sec A সমান আমি পালো cot square A
plus 1 root over cos square A plus 1 divided by cot A. Cot A. এতিয়া মই যদি এই sec A টোক 1 by sec A লিখি তেতিয়া কি হ'ব এইটোৰ যেহেতু ইয়াৰ প্ৰতিক্ৰমটো লিখিলো তেতিয়াহ'লে সোঁহাতেও ইয়াৰ প্ৰতিক্ৰমটো লিখিম আমি ওপৰলৈ কি যাব cot A আৰু তলত আহিব root over cos square A plus 1 1 by sec A সমান আকৌ cos A সমান তেতিয়াহ'লে পালো cot A divided by root over cos square A plus 1 আমাক cos A টো উলিয়াবলৈ দিয়া নাই এই cos A ৰ পৰা কি উলিয়াম sin A প্ৰকাশ কৰিম cot A দ্বাৰা গতিকে আমি জানো যে প্ৰথম ফৰ্মুলাটো আছিল আমাৰ কি sin square A plus cos square A সমান 1 গতিকে sin square A সমান 1 minus cos square A sin square A সমান 1 minus cos ৰ মানটো বহুৱাই দিওঁ cos ৰ মানটো পাইছিলো কিমান cot A by root over cot A divided by root over cot square A plus 1 A to full square to be sin square A সমান 1 minus A to বৰ্গ কৰিলে cot square A আৰু এই root over cos square A বৰ্গ কৰিলে হ'ব cot square A plus 1 এইটো ইয়াৰ তলত নধৰিবগৈ গতিকে মই এইখিনি মোহাই দিছো এইখিনি মোহাই এইখিনি কৰিবলৈ লৈছো ইয়াৰ পৰা sin square A সমান 1 minus আমি পাইছো sin square A সমান 1 minus cos square A divided by cos square A plus 1 cos square A plus 1 এতিয়া sin square A সমান ইয়াত LCM লসাগু ললো cos square A plus 1 তেতিয়া এইটো হ'ব cos square A plus 1 minus cos square A এতিয়া cos square A cancel হ'ল এতিয়া sin A সমান আকৌ root over ওপৰত থাকিলে 1 তলত থাকিলে cos square A plus 1 সমান লিখিব পাৰো একৰ বৰ্গমূলে তলত আমি লিখিম root over cos square A plus 1 এইটো হ'ব 3 নম্বৰ গতিকে আমি tan A কটৰ দ্বাৰা প্ৰকাশ কৰিলো sec A কটৰ দ্বাৰা প্ৰকাশ কৰিলো আৰু sin A কো কটৰ দ্বাৰা প্ৰকাশ কৰিলো ইয়াৰ বাকি ত্ৰিকোণমিতিক অনুপাতিকৰ প্ৰকাশ কৰাৰ নিচিনা হৈ আছে এইটো cos A প্ৰকাশ কৰিছো যদি দিলেহেঁতেন cos A কট A দ্বাৰা প্ৰকাশ কৰা তেতিয়া এইটো লিখিলোহেঁতেন cos A যদি দিলেহেঁতেন ইয়াৰ কি কৰিলোহেঁতেন বিপৰীতটো কৰি দিলোহেঁতেন 1 তললৈ আহিলে অৰ্থাৎ cos A সমান root over cos square A plus 1 হ'ব এনেকৈ আমি বাকি কেইটা ত্ৰিকোণমিতিক অনুপাত উলিয়াব পাৰোঁ এইবাৰ মই 8.4 অনুশীলনী ইনিৰ 1 নম্বৰটো কৰি দিব লাগিছে চোৱা ইয়াত আমি কি কৰিম প্ৰথমতে sin square 63 আৰু sin square 27 আছে sin square 63 টো একেই ৰাখিম sin square 63 প্লাস আমি জানো যে 90 ডিগ্ৰীৰ পৰা যদি 63 ডিগ্ৰী বিয়োগ কৰো তেতিয়াহ'লে কিমান পাম 27 ডিগ্ৰী 90 বিয়োগ 63 সমান কিমান পাম 27 গতিকে মই এইখিনি লিখিব পাৰো sin square 90 minus 63 degree divided by একে ধৰণে cos square এটো 90 পৰা যদি 73 বিয়োগ কৰো 90 পৰা যদি 73 বিয়োগ কৰো 10 3 গল 7 8 7 গলে 17 ডিগ্ৰী পাম গতিকে মই কি লিখিম এতিয়া 90 minus 73 plus cos square 73 degree এইটো sin square 63 plus এবাৰ আকৌ আগৰ কি আছিল আমাৰ পূৰক পুনৰ বিধিটো মনত পেলাও sin 90 minus theta সমান আছিল cos theta গতিকে sin square 90 minus 63 ডিগ্ৰী সমান কি হ'ব cos square 63 একে ধৰণে
আমি মনত পেলাও পূৰক কোণৰ বিধি cos 90 minus theta সমান sin theta গতিকে cos square 90 minus 73 degree সমান কি হ'ব sin square 73 plus এটো হল cos square 73 degree এবাৰ আমি কোৱা প্ৰথম অংশটো কি আছিল চোৱা sin square theta plus cos square theta সমান 1 গতিকে ঠিক সেইদৰে ইয়াত sin square theta ঠাইত কি আছে 63 plus cos square 63 সমান কি হ'ব এটো প্ৰথম অভেদৰ পৰা আমি পাম 1 ঠিক সেইদৰে হৰটোটো sin square 73 plus cos square 73 ডিগ্ৰী সমান 1 হ'ব গতিকে ইয়াৰ মানটো 1 এনসার